एसे लाक्जारि सिदान लानो लुगैदोंबा माने एसे बाजेटनि आरोना बे आंनि उनावनो दङ बिराद मोजां आरोना एकदम पुरा लाक्जारि। हाय गुड मर्निं आंनि इउटिउब चेनेल नोंथांमोनखौ बरायबाय। आं दा दङ हायुन्दाइ श'रुमाव मुसलपुरनि माने मोनसे गोदान गारि फैदोंमोन आरो ओमफ्राय आंखौ दा लिंहरदो बेनि माबाया मेनेजारा आंजों मोजांखा माने आंबो बेहायनो गारि लाखाबायमोन नालाय हायुन्दाइ बे एस प्लासखौ ओमफ्राय दा बेहाय इउटिउबाव होनो थाखाय लिंहरदों आरो आंखौ एसे नोंनि साबस्क्राइबारफोरा नुथों होननानै नोंनि सय माखासे मानसिफोरा नुथों होननानै दा सिङाव हाबलांसै मा गारि बे नोंथां मोनथिबा दिन्थिनि अके। बेनो जाबाय मुसलपुरनि हुन्दाइ श'रुम आरो ना ओमफ्राय दानिया सिङाव हाबलांसै आरो नायनोसै मा गारि बेयो। नोंनि थाखाय मोनसे सारप्राइज गारि दङ फै होननानै लिंहरदों आरो मेनेजारा नायनोसै मा सारप्राइज बेलाय। थांगासिनो दङ ओमफ्राय दरजाया खेवनोसै माथ' सारप्राइज गारिलै बेलाय नायथारनोसै नङा होमबा। अह' बे जाबाय 2022 हुन्दाइनि भार्ना एस प्लास भेरिएन्ट आरो लाक्जारि सिडान कार आरो एसे बाजेटनि आरो आंनि फेभरेट कार बेयो नायना लादो नोंथांमोना। जाय मानसिफोरा अडि BMW मार्सिडिसफोरखौ मोजां मोनो आरोना बेनि एसे बाजेटआ एसे खमबा एसे कमप्रमाइसआव बे गारिखौ लानानै एसे सेम फिलिंखौनो मथा मथि मोनफ्रामो आरोना बिराद स्टाइलिश नुनायाव एकदम पुरा सेलेब्रिटिफोरनि गारि बायदि नुयो आरोना आंनि बिराद फेभरेट बे गारिया। नायदो नोंथांमोना बे गारिनि एसे सिनेमेटिकखौ एन्जय खालामदो। এইখন হৈছে আমাৰ নেক্সট জেনেৰেশ্যন নিউ ভাৰ্না। এইটো হৈছে এছ প্লাছ ভেৰিয়েণ্ট হয়। এইটো কালাৰটো ষ্টেৰি নাইট কালাৰ, ধুনীয়া কালাৰ। তো এইখনত লাক্সাৰিয়াছ গোটেইখিনি ফেচিলিটি আছে আৰু ইয়াৰ ওপৰত যদি আপুনি যাব খোজে এছ প্লাছ কি এছ এক্স আৰু এছ এক্স অপশ্যনেল মডেল আছে আৰু আমাৰ এছ এক্সত টাৰ্বো ভেৰিয়েণ্ট এটা মডেল পাব। এইখনৰ আপোনাৰ এক্স-শ্ব'ৰুম হৈছে 979 আৰু অনৰত পৰি যাব 11,23,000। তো ইয়াতে কেইবাটাও কালাৰ আপোনালোকে অপশ্যন পাব, যিটো কালাৰ লাগে আপোনালোকে চুজ কৰিব পাৰিব। আহক আপোনালোকে যদি আমাৰ ইয়াত চাব বিচাৰে ফিজিকেলি আহিব পাৰে। এড্ৰেছটো হৈছে আমাৰ মুছলপুৰ আমবাৰী নিয়াৰ শংকৰদেৱ শিশু নিকেতন স্কুল আৰু মোৰ কণ্টেক্ট নম্বৰটো আপোনালোকক দি দিম, তলত কণ্টেক্ট কৰি ল'ব পাৰিব। থেংক ইউ। দাম ডিফাৰেঞ্চ নাই? দামৰ কোনো ডিফাৰেঞ্চ নাই। আজিকালি চব GST প্ৰাইচ হৈ গৈছে গভৰ্ণমেণ্টৰ এইটো আৰু প্ৰাইচ লিষ্টবিলাক গভৰ্ণমেণ্টৰ GST লৈ কিনে জেনেৰেট হৈ যায় নেটত। অনলাইনত আপোনালোকে প্ৰাইচ চেক কৰিব পাৰিব। माने जायगा लायै जायगा केरिं चार्ज हमो आरो खायसे कम्पानिफोरा नाथाय बेयो जेबो प्राइसनि जेबो माबा गैया गासैबो जेरावबो एखे आरोना बिसोर केरिं चार्ज हमा माने। ইয়াতে মিনিমাম মানে আমাৰ দুটা স্কিম হয়, মানে এইটো বেংকৰ কেলকুলেশ্যনবিলাক অকণমান বেলেগ ধৰণৰ হৈ যায়। মই দুটা চাৰ্কুলত কৈ আছোঁ। যদি মানুহজন ছাৰ্ভিচমেন হয় বা বিজনেছমেন হ'লেও যদি ITR ৰিটাৰ্ণ ফাইল থাকে 3 ইয়াৰ্ছৰ মিনিমাম, তো অন ৰোডৰ ওপৰত 15% অৰ্থাৎ অন ৰোডৰ ওপৰত 15% দিলে বাকী 85% আপোনাৰ ফাইনেন্স হৈ যায়। এইটো বেলেগ বেলেগ ফাইনেন্স আছে আমাৰ বেংকিং সেক্টৰত। আমাৰ SBI, HDFC, এক্সিছ বেংক, যিমান বেংক আছে, ইউকো বেংক, কাষ্টমাৰজনৰ য'ত প্ৰফাইল সুবিধা হয় আমি তাৰ পৰা কৰি দিওঁ ফাইনেন্স। আৰু ছেকেণ্ড কেটেগৰী আহি গ'ল আপোনাৰ যিখিনি বিজনেছমেনৰ মানে নন ইনকাম প্ৰুফ। ITR থাকিলেতো ইনকাম প্ৰুফ হৈ গ'ল বা ছাৰ্ভিচমেনখিনি ইনকাম প্ৰুফ হৈ গ'ল। যিখিনি নন ইনকাম প্ৰুফ তো সেইখিনিকো আমি প্ৰাইভেট বেংক কিছুমান থাকে HDFC, এক্সিছ, তাৰে লগত ডাউন পে'মেণ্টটো মিলাই কিনে ধৰক কিছুমান স্কিম থাকে 20% ডাউন পে'মেণ্ট বা 35% নন ইনকাম প্ৰুফত ডাউন পে'মেণ্ট, সেইখিনি দি কিনে বাকীখিনি কৰাই দিয়া যায় ফাইনেন্সটো। আৰু যদি ডাইৰেক্ট মানে প্ৰফাইলটো বিজনেছমেনে হয়, কোনো তেখেতৰ মানে বিজনেছৰ হেৰি নাথাকে তথাপিতো গাড়ী এখন ল'ব বিচাৰে, তো আমি সেইখিনি চলামণ্ডলম, মহিন্দ্ৰা ফাইনেন্স, HDBI এইবিলাক ফাইনেন্সত আমি ইজি ফাইনেন্স কৰি দিওঁ। টেনশ্যন নাই তাৰমানে, ফাইনেন্সৰ কোনো অসুবিধা নাই। অল অভাৰ যিকেইটা ফাইনেন্স আছে চবখিনি আমাৰ লগত টাই আপ আছে আৰু আমি ফাইনেন্সখিনি ধুনীয়াকৈ কাষ্টমাৰৰ যাতে একো প্ৰব্লেম নহয় আমি ডিলাৰৰ ফালৰ পৰা কৰি দিওঁ। মাত্ৰ কাষ্টমাৰজনে ছিগনেচাৰ এইখিনি তেখেতৰ অথৰিটি থাকে, তো এইখিনি তেখেতে কৰি ল'ব লগা। মিনিমাম 5 বছৰ
মিনিমাম কমটো আপোনাৰ 1 বছৰৰ পৰা হ'ব আৰু হাইয়েষ্টটো 7 ইয়াৰ্ছ 7 ইয়াৰ্ছ টাৰ্মছটো 1 বছৰৰ কৰিব পাৰে আপ টু 7 বছৰৰ কৰিব পাৰে नोंथांमोना जुदि बे गारिखौ पसन्द जादोंबा माने बे गारिनि बागै मिथिनो आरो बे गारिखौ लानो थाखाय मुसलपुरनि बे श'रुमाव आम्बारिनि श'रुमाव फैबानो जाबाय आदसा लोगो नोंथांमोन दिनैनि ब्लगा माने एसे स्पन्सार टाइप जाबाय आरोना बे हुन्डाइ श'रुमनिफ्राय गाज्रि दामोन दा जों बे गुसु गुसु कल्ड ड्रिंकखौ लोंनानै दिनैनि ब्लगखौ एसेयावनो दोनथ'नोसै उननि ब्लगाव थाबैनो लोगो मोनगोन बिदिब्ला बाय बाय